হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মই দৰং ডিষ্ট্ৰিক্টৰ বালিপতা গাঁৱৰ নিবাসী ৰঞ্জিত ডেকা। মই গ্ৰেজুৱেশ্যন পাছ কৰি টেট পাছ কৰি ভাবিছিলোঁ চাকৰি এটা পাম বুলি। চাকৰি এটাও নাপালোঁ। সেয়েহে মোৰ দীঘলীয়া এটা সপোন আছিল ইউটিউব চেনেল এটা খুলিম বুলি। ইউটিউব চেনেলটো খুলিবৰ কাৰণে কিন্তু মোৰ হাতত এটা স্মাৰ্টফোন নাছিল। যোৱাকালি এটা ছেকেণ্ড হেণ্ড স্মাৰ্টফোন কিনি লৈ ইউটিউব চেনেল এটা আৰম্ভ কৰিছোঁ। মোৰ ভিডিঅ' কোৱালিটি ক্লিয়াৰ নহ'ব পাৰে, তথাপিতো মই আগলৈ মোৰ ভিডিঅ' কোৱালিটি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। মই এই চেনেলটোৰ জৰিয়তে মই জীৱনত যিবোৰ কাম কাজ কৰি যাওঁ, এই কাম কাজবোৰ আপোনালোকৰ আগত দেখুৱাই যাম বুলি আশা কৰিছোঁ। ভাবিছোঁ মোৰ এই কাম কাজবোৰ আপোনালোকে উপভোগ কৰি ভাল পাব। মই বিবাহিত, মোৰ ৱাইফ আছে, মোৰ এজনী মাইনা আছে 3 বছৰীয়া, মোৰ বুঢ়ীমা এজনী আছে 75 বছৰীয়া। গতিকে এইটো মোৰ গাঁৱলীয়া পৰিৱেশ আৰু লগতে মোৰ ঘৰুৱা পৰিৱেশ। এয়া মই হ'লোঁ দুখীয়া ল'ৰা, গতিকে মই সদায় মোৰ দৈনিক কাম কাজবোৰ এনেকৈ দেখুৱাই যাম। আশা কৰিছোঁ আপোনালোকে এইদৰে মোৰ গাঁৱলীয়া পৰিৱেশবোৰ চাই ভাল পাব। মোৰ ঘৰখনৰ প্ৰতি সম্পূৰ্ণ দায়িত্ব আছে। মোৰ মাকো চাব লাগিব, মোৰ মাইনাজনীকো ভালদৰে শিক্ষা দীক্ষা দিব লাগিব। গতিকে মোৰ এই চেনেলটোৰ জৰিয়তে মই আপোনালোকৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট বিচাৰিছোঁ। গতিকে আগলৈ আপোনালোকৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাম বুলি আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।